মানে পঠিয়াইছে আৰু এই আঁচনিসমূহ আপোনালোকলৈ পঠিয়াইছে। সেই যোগাযোগ খেতি বোলে আমি গোমধান খেতি কৰিম এনেকুৱাতে ইণ্ডাষ্ট্ৰি পাবলত তেওঁলোকে আমাৰ বিভাগীয় কাৰ্যালয় বিভিন্ন হেৰি আছে, সেইটো আপুনি লৈ থাকিব লাগিব। গতিকে মই এইটোও অনুৰোধ কৰিছোঁ আপোনালোকে এক নম্বৰ কথা ছাত্ৰ সন্থাৰ সহযোগত 3 দিনীয়া কাৰ্যসূচীৰে এগ্ৰিকালচাৰ, হেল্থ আৰু ভেটেৰিনেৰী সম্পৰ্কত আমি 3টা মানে এৱাৰনেছ কেম্প আয়োজন কৰিছোঁ। আজি প্ৰথম আমাৰ পদক্ষেপ, আজি এগ্ৰিকালচাৰ ডিভিজনত আমি এই এৱাৰনেছ কেম্পটো আমাৰ বৌদেউৰী গাঁৱত আয়োজন কৰিছোঁ। আমি ছাত্ৰ সন্থাৰ জিলা কেন্দ্ৰীয় কমিটিৰ পৰা আদি কৰি জিলা কমিটিৰ পৰা আদি কৰি আৰু আঞ্চলিক কমিটিৰ পৰা সম্পূৰ্ণ বিষয়ববীয়া সহযোগত, গাঁৱৰ ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটো আমি 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত কৰিছোঁ। এই আজি প্ৰথম পদক্ষেপ। আজিৰ পৰা আমি গাঁৱে গাঁৱে মানে প্ৰত্যেক দেউৰী অধ্যুষিত অঞ্চলৰ গাঁৱে গাঁৱে আমি এনেকুৱা মানে পদক্ষেপ আমি লোৱাৰ এটা সিদ্ধান্ত লৈছোঁ সদৌ ছাত্ৰ সন্থাই। এনেকুৱাতে ইণ্ডাষ্ট্ৰি পাবলত সেই যোগাযোগ খেতি বোলে আমি গোমধান খেতি কৰিম এনেকুৱাতে ইণ্ডাষ্ট্ৰি পাবলত তেওঁলোকে আমাৰ বিভাগীয় কাৰ্যালয়লৈ যোগাযোগ